ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকক অৰণ্য যাত্ৰাৰ 6 নম্বৰ কুৱেশ্যনৰ পৰা প্ৰশ্নসমূহৰ উত্তৰ ক'বলৈ লৈছোঁ। ইতিমধ্যে তোমালোকে মোৰ আগৰ ভিডিঅ'টোত 1ৰ পৰা 5 নম্বৰ উত্তৰসমূহ পাইছা নিশ্চয়। 6 নম্বৰ কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবহঁতে কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব অৰণ্য যাত্ৰা পাঠটোত কাজিৰঙা অভয়াৰণ্যলৈ দৰ্শন কৰিবলৈ 9ম আৰু 8ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক গৰম বন্ধত নিয়াৰ সিদ্ধান্ত হোৱাৰ পিছত সকলো ছাত্ৰ-ছাত্ৰীৰ মাজত আনন্দৰ সীমা নোহোৱা হ'ল। সকলো শিক্ষক-শিক্ষয়িত্ৰীসহ ছাত্ৰ-ছাত্ৰীসকল একেলগে সকলো নিৰ্দিষ্ট দিনটোত বেছ হুলস্থুল আৰু নাচ-গান কৰি বাছৰ ভিতৰত আনন্দমনে যাত্ৰা আৰম্ভ কৰিলে। নিৰ্দিষ্ট সময়ত বাছখন কাজিৰঙা অভয়াৰণ্য গৈ পালেগৈ। শিক্ষক-শিক্ষয়িত্ৰী ল'ৰা-ছোৱালীবোৰৰ পৃথকে পৃথকে বাসগৃহ আগতেই ঠিক হৈ আছিল। ডাঙৰ চৌহদ, গছ-গছনিৰে ভৰা সুবৃহৎ আলহী ঘৰটোৰ চাৰিওফালে ল'ৰা-ছোৱালীবোৰে ঘূৰি আনন্দ কৰিলে। কোনোবা গৈ দোলনাত উঠিল, কোনোবাই ফুটবল উলিয়াই আনিলে। ছোৱালীবোৰে জুম বান্ধি নানা ফালে বহি কথা পাতিবলৈ লাগিল। দুপৰীয়াৰ ভাতসাজ খাবলৈ সকলোৱে এটা ডাঙৰ খোৱাঘৰত কেইবাখনো সুন্দৰ মেজত গৈ বহিলেগৈ। দুপৰীয়া ভাত-পানী খাই প্ৰত্যেকেই নিৰ্দিষ্ট কোঠালিত বিচনাবোৰত শুই পৰিলেগৈ। সেই সময়তে পল, আফতাব আৰু সৌৰভে এটা সিদ্ধান্ত কৰিলে যে সিহঁত শুই থকাতকৈ বাহিৰলৈ ফুৰিবলৈ যাব। কথামতে কাম হ'ল। পিছফালে থকা ডাঙৰ লোহা জপনাখন তলা মাৰি থোৱাৰ বাবে তিনিও জপনাখন বগাই উঠি পাৰ হৈ গ'ল। পাৰ হৈ সিহঁতে দেখা পালে এখন ডাঙৰ বিল। বিলৰ সিপাৰে পথাৰ, পথাৰৰ সিপাৰে হাবি। মানুহ-দুনুহ নাই। দূৰৈত দুটামান জুপুৰি ঘৰ। সিহঁতে বিলখনত নাৱৰীয়া নথকা এখন নাও দেখা পালে। তিনিও সিদ্ধান্ত কৰি নাওখনত উঠিলেগৈ। নাওখন টুলুং-ভুতুং কৰিলে। পলে নাওখন সৰ্বশক্তিৰে বঠা মাৰি আগুৱাই গ'ল। এইবাৰ নাওখন গৈ মেটেকাৰ মাজত সোমাই পৰিল। লগে লগে নাওখনৰ ভিতৰত ফুটা থকা বাবে পানী সোমাবলৈ আৰম্ভ কৰিলে। সিহঁত তিনিওৰে অন্তকণ্ঠ শুকাই গ'ল। এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিব? সৌৰভে সাঁতুৰিব নজনাৰ বাবে কান্দিবলৈ ধৰিলে। আফতাব আৰু পলৰো একেই অৱস্থা। পলে নাৱৰ ফুটাৰে পানী সোমোৱাত ফুটাটো জোতাৰে সজোৰে বন্ধ কৰাৰ চেষ্টা কৰিও ব্যৰ্থ হ'ল। নাওখন একে ঠাইতে ঘূৰি থাকিল। আফতাবে নাওখনৰ ভিতৰত সোমোৱা পানী দুই হাতে আজলিৰে বাহিৰলৈ উলিয়াই সৰ্বশক্তিৰে পানী সিঁচিবলৈ লাগিল। সিহঁতে যেন কান্দিবলৈ পাহৰি থাকিল। এইদৰে পল, আফতাবহঁত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিপদত পৰিছিল। এই বিপদৰ পৰা সিহঁতক ওচৰৰ পথাৰত জাকৈ বাই থকা ছোৱালী কেইজনীয়ে বচালে। সিহঁতি বিলখনত নাওখন কাটি হৈ পৰিবলৈ ধৰা পলক দেখি দৌৰি আহিল আৰু বিলত জঁপিয়াই পলক বচালে। অন্য এজনীয়েও নাওখনৰ পৰা পৰি যোৱা আফতাব আৰু সৌৰভক বচালে। দুজনী ডাঙৰ আৰু বাকী তিনিজনী সিহঁতৰ সমনীয়া ছোৱালী। ছোৱালীকেইজনীয়ে ক'ৰ পৰা আহিছে জানিব বিচৰাত সৌৰভে সকলো কথা বিৱৰি ক'লে। পিছত পলহঁতে সকলোকে ধন্যবাদ জনাই সিহঁতৰ আৱাসৰ ফালে গুচি গ'ল। এতিয়া 7 নম্বৰ প্ৰশ্ন, শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল বহলাই লিখা। উত্তৰ হ'ব পাহি, পলহঁত কাজিৰঙালৈ গৈ পোৱাৰ পিছতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰামৰ্শক্ৰমে আলহী ঘৰৰ নিৰ্দিষ্ট কোঠাত নিজা নিজা বিচনাপত্ৰ পাৰি খেলত ব্যস্ত হ'ল আৰু কিছুমানে ৰং কাগজ উলিয়াই ছবি অঁকাত লাগিল। কিন্তু পল, আফতাবহঁতে মনে মনে আৱাসৰ পৰা ওলাই গৈ বিলখনত নাও চলাবলৈ লোৱাৰ পাছত তাহাঁতৰ যি বিপদ হৈছিল, সেই বিপদৰ পৰা পথাৰত জাকৈ মাৰি থকা ছোৱালী কেইজনীয়ে নবচোৱা হ'লে হয়তো সেইদিনা সিহঁতৰ মৃত্যু হ'লহেঁতেন। এই গোটেই ঘটনাটো ছাৰ বাইদেউসকলৰ আগত ভয়ে ভয়ে কৈছিল যদিও সিহঁতক ছাৰ বাইদেউসকলে গালি পৰা নাছিল। কিন্তু ৰাতি সকলোৱে ভাত খোৱাৰ সময়ত এখন সভা বহিছিল। সভাত সিদ্ধান্ত হ'ল যে তেওঁলোক অৰণ্য দৰ্শন কৰিবলৈ নাযায়। পলহঁতৰ ঘটনাটোৱে সকলোকে দুখ দিলে। সেইকাৰণে শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল। ইয়াৰ পিছত পেৰেগ্ৰাফটো চেঞ্জ কৰি আকৌ লিখিব লাগিব। তাৰ পিছত ছাৰসকলৰ এই কথাত
ছাত্ৰ ছাত্ৰীসকলৰ মনত বৰ বেয়া লাগিল। তেতিয়া পলে সকলোৰে ওচৰত ক্ষমা খুজি ছাৰসকলে যি শাস্তি দিয়ে তাকে ল'বলৈ সাজু বুলি কৈ সিহঁতৰ বাবে অৰণ্য দৰ্শন বাতিল কৰিব নালাগে বুলি অনুৰোধ জনালে। ভাত খোৱাৰ পাছত ছাৰ বাইদেউসকলে এটা সিদ্ধান্তত উপনীত হ'ল যে ইয়াৰ পৰা যোৱাৰ পাছত পল সৌৰভতে কৰা বেয়া কামটোৰ বিষয়ে এখন ৰচনা লিখিব আৰু তাত সকলোৱে কথা স্বীকাৰ কৰি লিখিব। পলহঁতে সন্মতি দিলে আৰু জীৱনত এনে বেয়া কাম নকৰোঁ বুলি কথা দিলে আৰু তেওঁলোকক যাবলৈ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলে। লগে লগে সকলোৱে ফূৰ্তিত চিঞৰি উঠিল আৰু হাত চাপৰি বজালে। এতিয়া ৮ নম্বৰ প্ৰশ্নটো আছে, মহীচন্দ্ৰ মেৰী কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? উত্তৰ হ'ব মহীচন্দ্ৰ মেৰী কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া। তেওঁ কাজিৰঙা গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গড়ৰ বসতিস্থল এই কথা সমগ্ৰ জগতক জনাই দিছিল। তাৰ পিছৰ কুৱেশ্যনটো আছে, নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল? ইয়াৰ উত্তৰ হ'ব নিগনা চিকাৰীৰ প্ৰকৃত নাম আছিল বাপিৰাম হাজৰিকা। তেওঁ প্ৰথমে লেডি কাৰ্জনক গড় দেখুৱাইছিল। ইয়াৰ পিছৰ প্ৰশ্ন, কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? ইয়াৰ উত্তৰ হ'ব কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে পোৱা বিশেষ শিক্ষাসমূহ যেনে এনেধৰণৰ। ১ নম্বৰতে পাহিৰ মতে নিজে কৰিব পৰা কামসমূহ নিজে কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে। দ্বিতীয়তে বিদিশাই ক'লে গছ হ'ল বনৰ জীৱ জন্তু আৰু মানুহৰ বন্ধু, আমি গছ নহ'লে জীয়াই থাকিব নোৱাৰিম। ৩ নম্বৰ পলে কওঁ নকওঁকৈ ক'লে ল'ৰা আৰু ছোৱালী সকলো সমান, আমাক ছোৱালীকেইজনে উদ্ধাৰ নকৰা হ'লে আজি কাজিৰঙাই নেদেখিলোহেঁতেন। আফতাবে হাঁহি হাঁহি ক'লে আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূৰ্খৰ কাম। সৌৰভে ক'লে দলীয়ভাৱে কৰিবলৈ গ'লে অনুশাসন শৃংখলা মানি চলাটো জৰুৰী কথা।